40 ভিলেজ আৰু চিডলিত আমাৰ 35 ভিলেজেছ মানে এইটো কভাৰ কৰিব আৰু ইয়াতে আমি অলৰেডি মানে টাৱাৰটো মানে 146 টোটেল টাৱাৰ মোৰ ডিষ্ট্ৰিক্টত ইহঁতে বহুৱাব আৰু ইয়াৰ ভিতৰত মানে কমপ্লিটেড ছাৰ্ভে হৈছে 76 এতিয়া কথাটো হ'ল কি ইয়াতে ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট মতে মানুহে বহুত ডিপাৰ্টমেণ্টৰ মানুহ আছে মই এইটোকে কৈ দিওঁ মানে যেতিয়া টাৱাৰটো বহুৱায় আমাৰ ইণ্ডিয়ান টেলিগ্ৰাফ এক্ট 1958 মতে তাতে মানে আমি লেণ্ড টু একুইজিশ্যন নকৰোঁ কিন্তু তাত এক্সক্লুচিভ একদম পাৱাৰ আছে যিবিলাকে মানে সিহঁতে ইচ্ছা কৰিলে গভৰ্ণমেণ্টে সেইটো বহুৱাব পাৰে এতিয়া কথাটো হ'ল কি এই টাৱাৰত মানে মানে মানুহবিলাকে মানে হেৰি বিচাৰে গতিকে এই টাৱাৰটো যিমানখিনি বহুৱাব এইখিনি এৰিয়াটো আমি মালিকে আকৌ ইউজ ভিতৰততো একো নাথাকে এই মালিকে আকৌ ইউজ কৰিব পাৰে সেইকাৰণে পইচা এই মানে টাৱাৰৰ কাৰণে দিয়া নহয় দিয়া হয় তাত জিৰা তাৰ মানে মাজেদি যদি থাৰ গৈছে তাত আপুনি ডাঙৰ ঘৰ বনাব নোৱাৰে আৰু গছ মানে গাড়ীব নোৱাৰে সেইটো হিচাপ কৰি পেলাই যদি গছ গছনি আছিলে ঘৰ আছিলে ভাঙিব লাগিব তেতিয়া সেইটো সিহঁতে জিৰাত মানে ভেলুটো উলিয়াই পেলাই আমি এইটো পাই এতিয়া যেহেতু আমাৰ মানুহবিলাকে কিছুমানে মানে ভুল ধাৰণা থাকে মানে মোৰ হেৰি গ'ল কিবা গ'ল মাটিৰ হেৰি লাগে এইখিনি বস্তুৰ কাৰণে আমি আজি এই হেৰিটো কৰা হৈছে আৰু সিহঁতৰ পৰা মোক এটা হেৰি দিছে যে পাব্লিকে আমাক কৈ থাকে যে আমাক কোনো কনচাল্ট নোহোৱাকৈ মানে আমাৰ গ্ৰিভেন্সবিলাক শুনি মানে হেৰি নুশুনে সেইকাৰণে সিহঁতে এটা মানে হটলাইন মানে আজিৰ পৰা এই হটলাইনটো নাম্বাৰ কিমান আছে এইটো আপোনালোকে লৈ ল'ব এই হটলাইনত যিকোনো মানে বেনিফিচিয়াৰীয়ে মানে সুধিব পাৰিব যে মোৰ কি হৈছে কেনেকৈ পাম কেনেকৈ হ'ব এইখিনি বস্তু কৰিব পাৰি সিহঁতে সুধিব পাৰি মানে সদায় সদায় আপুনি গৈ পেলাই মানুহ লগ ধৰাটোতো সম্ভৱ নহয় গতিকে এইখিনি হটলাইনটো আমি আজিৰ পৰা মানে আৰম্ভ কৰিছোঁ আৰু ইতিমধ্যে আমি যিখিনি ছাৰ্ভে হৈছে যিহেতু এইটো ট্ৰেন্সফাৰ ছাবজেক্ট BTC লেণ্ড ভেলুৱেশ্যনটো BTCয়ে কৰে মাজত মানে মই অহাৰ আগতে সিহঁতে কৰি আছিলে তথাপিও হোৱা নাছিলে আৰু ভেলুৱেশ্যনো হোৱা নাছিলে সিহঁতে নিজাববীয়াকৈ গৈছিলে নিজাববীয়াকৈ গৈ পেলাই কিছুমান মানুহে ডাউটো কৰিছিলে সেইকাৰণে মই এতিয়া সিহঁতক কৈছোঁ যে আপোনালোকে নিজাববীয়া যাব নালাগে আমাৰ গভৰ্ণমেণ্ট মেচিনাৰী আছে চাৰ্কেল অফিচাৰৰ মানুহবিলাকৰ লগ নহ'লে মানুহে বিশ্বাস নকৰে গভৰ্ণমেণ্ট মানুহ নহ'লে আপুনি কোনবা আহিছে কি কৰিব এইটো ডাউট হয় সেইকাৰণে সিহঁতক মই ছাজেশ্যন দিলোঁ চাৰ্কেল অফিচাৰবিলাকক এটাচ কৰি পেলাই সিহঁতক গৈ পেলাই ছাৰ্ভে কৰিব দিছোঁ সেইমতে আমি যিকেইটা মানে ৱাটাৰ লক নাই সেইখিনিত আমি 76টা আমি পষ্ট য'ত গাড়ীব সেইটো আমি অলৰেডি ছাৰ্ভে কৰিছোঁ আৰু সেইখিনি আমি ভেলুৱেশ্যনৰ কাৰণে BTCত পঠিয়াইছোঁ আৰু BTCয়ে বঢ়াম বুলি কৈছিলে কিন্তু এতিয়া সিহঁতে জনেল ভেলুটো আগত যিটো আছে এই জনেল ভেলুটো সিহঁতে ৰাখিছে এতিয়া সেইমতে যিমানখিনি মানে জিৰাত কাৰ কি আছে এই মানে এছেছমেণ্ট মতে সিহঁতে পাবলৈ সক্ষম হ'ব এই কাৰণে আজি সেই মানে ইয়াৰ ভিতৰত কোনোবাই যদি মানে গ্ৰিভেন্স থাকে তেতিয়াহ'লে সিহঁতৰ এটা মানে ৰিজনৰ পৰা এটা মোক ছাজেশ্যন দিলে আমি এটা হেৰি দিম ছাৰ মানে সেইটো আমি যাতে আপোনালোকৰ জৰিয়তে আজি এই হটলাইনটো আপোনালোক মানে আমি পাব্লিকক এই মানে আমাৰ 75 ভিলেজৰ মানুহবিলাকে যাতে খবৰ ল'ব পাৰে মোৰ মাটি কিমান গৈছে মই কিমান পাম এইখিনি বস্তুটো তেখেতসকলে খবৰ ল'ব পাৰিব তো সেইটো কাৰণে আমি আজি এই প্ৰেছ মিটটো দিয়া হৈছে এইখিনিয়ে আৰু থেংক ইউ আমি বিচাৰিম যে ফাৰ্ষ্ট কলটো আপুনি এটা কৰিব চ' দেট এভৰিবডি উইল আণ্ডাৰষ্টেণ্ড অ'কে 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 এইটো নম্বৰ আপোনাৰ মোবাইলৰ পৰা আপুনি এতিয়া মই কৰি চাওঁ আপোনাৰ পৰা আমি এইটো ষ্টাৰ্ট কৰাব হেল্ল' মই মানে মই এখন কৃষক মোৰ মানে মাটিত আপোনালোকে পষ্ট এটা বহুৱাব খুজিছে আৰু তাত মোৰ মানে গছ গছনিও আছিলে এইখিনি আমাৰ মানে কম্পেনচেশ্যনটো কম হৈছে আপুনি সেইটো মোক সুবিধা কৰি দিব লাগে ঠিক আছে থেংক ইউ
ये है हाँ 26 घंटे के अंदर अंदर उसको पता चल जाएगा वो कैसे पता चलेगा उसको और फिर वापस फिर फोन करेंगे कॉल बैक करें कॉल बैक करेंगे কল বেক করতে পুরা ঠিক है এতিয়া আপোনালোকে গম পাইছে এইটো